ঠিক আছে, বাক্য পঢ়িছো প্ৰথম পিতৰ 4 অধ্যায় 13 আৰু 14 পদ। ঈশ্বৰৰ পবিত্ৰ বাক্য এনেদৰে লিখা আছে, বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুখ ভোগ সহভাগী হৈছা, সেই পৰিমাণে আনন্দ কৰা, যেন তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা কালত তোমালোকৰ আনন্দৰে উল্লাস কৰিব পাৰা। যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা, তেন্তে তোমালোকে ধন্য, কিয়নো গৌৰৱৰ আত্মা অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে। প্ৰেইজ দ্য লৰ্ড। তো আজি বাক্য আজি আপোনাক আৰু মোক প্ৰিয়সকল যিমানেই প্ৰভু বিশ্বাসী দাস দাসীবিলাক আজি প্ৰভু যীশু খ্ৰীষ্টক আমি বিশ্বাস কৰো, সকলোকে ক'ব বিচাৰিছে যে বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুখ ভোগ সহভাগী হৈছা, সেই পৰিমাণে আনন্দ কৰা বুলি কৈছে না। যিমান পৰিমাণে আজি আপুনি দুখ সহন কৰি আছে ন, যিমান পৰিমাণে আপুনি কষ্ট সহন কৰি আছে, যিমান পৰিমাণে আপোনালোকে তাৰণা সহন কৰি আছে, সেই তাৰণা বা সেই সমস্যা বা আপোনালোকৰ জীৱনত যিমানেই সমস্যা দুখ ভোগ আছে, আৰু সিমানেই অনুসাৰে আপোনাৰ জীৱনত আনন্দ কৰিব লাগিব বুলি কৈছে প্ৰভু যীশুৰ নামত। প্ৰেইজ দ্য লৰ্ড। কিন্তু বহুতৰ জীৱনত দুখ আছে, বহুতৰ জীৱনত সমস্যা আছে, বহুতৰ জীৱন তাৰণা আছে, কিন্তু যেনেকা তাৰণা আছে তেনেকা প্ৰভুৰ মহিমা হয়তো তেওঁ কৰিব পৰা নাই প্ৰিয়সকল। কিন্তু বাইবেলে হিমত ক'ব বিচাৰিছে, বৰং যিমান পৰিমাণে বুলি কৈছে ন, যিমান পৰিমাণে খ্ৰীষ্টৰ দুখ ভোগ সহভাগী হৈছা বুলি কৈছে ন, যিমান পৰিমাণে আমাৰ জীৱনত দুখ ভোগ যেতিয়া আমাৰ জীৱনত আহি যায়, তেতিয়া আমি খ্ৰীষ্টৰ সহভাগী হ'ব লাগিব, তেনেকা আমি সহভাগী হ'ব পৰা নাই প্ৰিয়সকল। সেইকাৰণে বাইবেল কৈছে যে সেই পৰিমাণে আনন্দ কৰা বুলি কৈছে। আপুনি আৰু মই সেই পৰিমাণে আনন্দ কৰিব লাগিব প্ৰিয়সকল, কিয় আমাৰ প্ৰভু যীশু খ্ৰীষ্ট আমাৰ সকলোকে জয় কৰিলে। প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশু খ্ৰীষ্ট সকলোকে আমাৰ পাপৰ পৰা উদ্ধাৰ কৰিলে। প্ৰভু যীশু খ্ৰীষ্ট আমাৰ সকলো শয়তানৰ অনেক মায়া জালৰ পৰা তেওঁ আমাক ৰক্ষা কৰিলে প্ৰিয়সকল, আমাক বচালে, সকলো আমাক কৰিলে, সকলো আমাৰ জীৱনত তেওঁ সকলো ফালে তেওঁ আমাক সকলোকে মুকলি কৰিলে প্ৰিয়সকল। আমি সেই পৰিমাণ অনুসাৰে আমি প্ৰভু যীশু খ্ৰীষ্টক আমি ধন্যবাদ দিব লাগিব প্ৰিয়সকল। আৰু আমাৰ প্ৰতিজ্ঞা প্ৰাৰ্থনা দিলে আজি সেইটোৱে বিচাৰে, কাৰোবাৰ যিটো দুখ আছে তেওঁ অধিককৈ প্ৰাৰ্থনা কৰক। প্ৰেইজ দ্য লৰ্ড। কাৰোবাৰ যদি সমস্যা আছে তেওঁ অধিককৈ প্ৰভুৰ কাষ চাপি আহক আৰু প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰক আনন্দৰে সৈতে। এইটো নহয় যে মন্দিৰ আগাৰ হতাশ হৈ নহয় প্ৰিয়সকল, কিন্তু বাইবেলত কৈছে যে তোমালোকে সিমান পৰিমাণে বুলি কৈছে, সেই পৰিমাণে আনন্দ কৰা বুলি কৈছে, যেন তেওঁ গৌৰৱ প্ৰকাশিত হয়। প্ৰেইজ দ্য লৰ্ড। তেতিয়াই আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ গৌৰৱ প্ৰকাশিত হ'ব প্ৰিয়সকল, তেতিয়াই প্ৰভু যীশু খ্ৰীষ্টৰ মহিমা প্ৰকাশিত হ'ব, তেতিয়াই প্ৰভুৰ অনুগ্ৰহ বিলাক আপোনাৰ জীৱন প্ৰকাশিত হ'ব, তেতিয়াই আপোনাৰ জীৱন আশীৰ্বাদ আহিবলৈ কাৰণে এটা বাট মেলা হ'ব প্ৰিয়সকল। আশীৰ্বাদৰ দুৱাৰ বিলাক আপোনাৰ কাৰণে খোলা হ'ব প্ৰিয়সকল। কেতিয়া? যেতিয়া আপুনি দুখ ভোগ কৰি আছে, কষ্ট সহন কৰি আছে, আৰু সেই পৰিমাণে যদি আপুনি আনন্দ কৰি আছে, তেতিয়াহে আপোনালোকৰ জীৱনত সেই আশীৰ্বাদ দুৱাৰ বিলাক খোলাই যাব। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে বাইবেলত কৈছে প্ৰিয়সকল 14 পদত লিখা আছে, যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা বুলি কৈছে ন, যদি প্ৰভু যীশুৰ নামত যদি আপুনি নিন্দিত হৈ আছে, প্ৰভু যীশুৰ নামত আপুনি যদি আপোনাক নিন্দা কৰা গৈছে ন, এই কোনোবা ঠাট্টা কৰি আছে, কোনোবা প্ৰভু যীশু বিশ্বাস কৰাৰ কাৰণে, কোনোবাই প্ৰভু যীশু খ্ৰীষ্ট গ্ৰহণ কৰাৰ কাৰণে আপোনাৰ ধাৰণা হৈ আছে প্ৰিয়সকল, বাইবেলে কৈছে যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা, তেন্তে তোমালোকে ধন্য। প্ৰেইজ দ্য লৰ্ড। আপনি একটা লাকি পার্সন ন, আপনি একটা লাকি ফ্যামিলি হয় আপনার জীবনত, আপনার যেখানে প্রভু যীশুর নামে আপনি তাড়না হয়েছে, আপনি গৌরব কৰিব লাগিব, আপনার মহিমা দিব লাগিব, আপনি প্ৰভুক গৌৰৱ কৰিব লাগিব। প্ৰভু হয় আজি আপোনাক মই বিশ্বাস কৰাৰ কাৰণে, প্ৰভু ঈশ্বৰ আপোনাক মই গ্ৰহণ কৰি আজি মোৰ জীৱনত তাড়না হৈছে প্ৰভু, মই আপোনাক ধন্যবাদ দিছো। কিন্তু বেলেগক আজি আপুনি শান্তি ৰাখিছে, কিন্তু মোৰ জীৱনত তাড়না হৈছে প্ৰভু, আপোনাক মই ধন্যবাদ দিছো বুলি আপুনি আৰু মই ধন্যবাদ দিব লাগিব। ইয়ুবৰ দৰে প্ৰিয়সকল, ইয়ুবৰ যেতিয়া নেকি দুখ আহিলে প্ৰিয়সকল, বাইবেলে আপোনালোকে যদি অধ্যয়ন কৰিছে ইয়ুবৰ পুস্তক তাক পাব যে ইয়ুবে যেতিয়া নেকি ইয়ুবৰ জীৱনত যেতিয়া তাড়না আহিছে, সমস্যা আহিছে, তেতিয়া ইয়ুবে আনন্দ কৰি আছে। ইয়ুবে ভাবিছে প্ৰভু হয়, মই বিশ্বাস কৰিছো, মই জানো যে আপুনি সকলো কৰিব পাৰে বুলি বাইবেল উল্লেখ কৰিছে প্ৰিয়সকল। তাৰ পুস্তকত উল্লেখ আছে যে হয় আপুনি সকলো কৰিব পাৰে, মানে আপোনাৰ সকলো তাকত আছে বুলি তেওঁ ঈশ্বৰক তেওঁ ইয়ুবে ক'ব বিচাৰিছে। সেইকাৰণে আজি আমাৰ প্ৰতিজ্ঞা প্ৰাৰ্থনা দিলো, আজি আপোনালোকক উৎসাহিত কৰিব বিচাৰিছো। ইয়াত কৈছে যিবিলাকে নিন্দিত হৈ আছে বুলি কৈছে, অৰ্থাৎ প্ৰভুৰ কাৰণে যিবিলাক নিন্দা তাড়না বিলাক সহ্য কৰি আছে, সেইজন ধন্য বুলি কৈছে।
সেইকাৰণে বাইবেল পাইছো মোক লিখা আছে তাৰণা পোৱাবিলাক ধন্য কিয়নো স্বৰ্গ ৰাজ্য তেওঁবিলাকৰ প্ৰেইজ দ্য লৰ্ড যিবিলাকে ব্যক্তি জীৱনত তাৰণা যদি নাই হোৱা প্ৰিয়সকল আপোনালোকে ভাবি লওক বাইবেল কৈছে তাৰণা পোৱাবিলাকহে স্বৰ্গ ৰাজ্যৰ অধিকাৰ হ'ব বুলি কৈছে প্ৰিয়সকল ন তাৰণা পোৱাবিলাকে ধন্য বুলি কৈছে সেইকাৰণে আজি আপোনাৰ আৰু মোৰ জীৱনত তাৰণা হৈছে প্ৰিয়সকল আপোনাৰ কাৰণে স্বৰ্গ ৰাজ্যৰ আশীৰ্বাদ বিলাক আপোনাৰ কাৰণে খোলা হৈ আছে প্ৰেইজ দ্য লৰ্ড সেইকাৰণে লিখা আছে কিয়নো গৌৰৱৰ আত্মা অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে বুলি কৈছে ন তেতিয়া আপোনাৰ জীৱনত সেই গৌৰৱৰ আত্মা ন গৌৰৱ যদি ঈশ্বৰৰ মহিমা কৰা আত্মাটো আপোনাৰ জীৱনত স্থিতি হ'ব প্ৰিয়সকল ন আপোনাৰ জীৱনত তেওঁ গৌৰৱৰ আত্মা অৰ্থাৎ ঈশ্বৰৰ আত্মা গৌৰৱৰ আত্মা মানে ঈশ্বৰৰ আত্মা বুলি কৈছে প্ৰিয়সকল ন গৌৰৱৰ আত্মা মানে ঈশ্বৰৰ আত্মা তেতিয়া আপোনালোকৰ জীৱনত ওপৰত আহিব আপোনাৰ ওপৰত আহিব বুলি কৈছে হা ঈশ্বৰৰ আশীৰ্বাদ আত্মাবিলাক আপোনাৰ জীৱনৰ ওপৰত আহিব প্ৰিয়সকল সেইকাৰণে আজি আমাৰ প্ৰতিজ্ঞা প্ৰাৰ্থনা দলত আজি বহুত বিশ্বাসী প্ৰভু দাস দাসী বিলাক আছে আজিও তেওঁবিলাকে দুখ সহন কৰি আছে প্ৰিয়সকল কিন্তু তেওঁবিলাকৰ জীৱনত আমি দেখিবলৈ পাওঁ অনেক ৰকমৰ তাৰণা সমস্যাৰ মাজত তেওঁবিলাকে আগবাঢ়ি গৈ আছে কিন্তু তেওঁবিলাকৰ জীৱন সেই আশীৰ্বাদ বিলাকৰ দুৱাৰ বিলাক খোলা নাই প্ৰিয়সকল কিয়নো আজি তেওঁবিলাকৰ জীৱনত আজি হয়তো বাইবেল যিমান পৰিমাণে তোমালোকৰ দুখ আহে কষ্ট আহে সিমান পৰিমাণে তোমালোকৰ আনন্দ কৰা বুলি কৈছে প্ৰিয়সকল প্ৰভু যীশুৰ নামত আনন্দ কৰিব লাগিব সেইকাৰণে ঈশ্বৰে যেন আশীৰ্বাদ দান কৰে আৰু অনুগ্ৰহ কৰিব যাতে প্ৰভু আমাক সহায় কৰে প্ৰিয়সকল তো সঁচাকে আৰু মই বাক্য এটা শুনিছো মোৰ লগত আপোনালোকে বাইবেল মিলিব দ্বিতীয় সামুৱেল 22 অধ্যায় দ্বিতীয় সামুৱেল 22 অধ্যায় 28 আৰু 29 পদ ঈশ্বৰৰ বাক্যতে লিখা আছে তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা কিন্তু গৰ্বী চকুৰ তল কৰোতা কিয়নো হে জিহুৱা তুমি মোৰ প্ৰদীপ আৰু জিহুৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে প্ৰেইজ দ্য লৰ্ড এই বাক্য যেতিয়া মই পঢ়ো মোৰ জীৱনত মই বহুত এটা আনন্দ অনুভৱ কৰিব পাৰো আনন্দ অনুভৱ লাগে মোক জীৱনত সঁচাকে ইয়াত কৈছে কি তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা বুলি কৈছে প্ৰিয়সকল আজি যাৰ জীৱন দুখ আছে সেইজন পৰিত্ৰাণ ঈশ্বৰে দিব প্ৰেইজ দ্য লৰ্ড যাৰ জীৱনত দুখ আছে যাৰ জীৱনত তাৰণা আছে যাৰ জীৱনত সমস্যা আছে যাৰ জীৱনত সেই দুখৰ সময়ত গতি কৰি প্ৰভু ওচৰত আঁঠু লৈ আছে প্ৰভু ওচৰত প্ৰাৰ্থনা কৰিছে দিনে ৰাতি চকু টুৱাই প্ৰাৰ্থনা কৰি আছে দিনে ৰাতি তেওঁ প্ৰভু ওচৰত তেওঁ নিজকে নগ্ন কৰি সকলো সময়তে প্ৰাৰ্থনা কৰিছে বাইবেলত কৈছে সেইজনক ঈশ্বৰে পৰিত্ৰাণ দিওঁতা হয় প্ৰেইজ দ্য লৰ্ড কিন্তু গৰ্বী চকুত তল কৰোতা বুলি কৈছে প্ৰিয়সকল কিন্তু যিবিলাক গৰ্ব কৰে যিবিলাক নিজকে অহংকাৰ ঘমণ্ড অনেক ৰকমৰ তেওঁ বেয়া কৰ্ম লিপ্ত হৈ থাকে অনেক ৰকমৰ তেওঁবিলাকে জীৱনত ন পাপ বিলাক গতি হৈ থাকে প্ৰিয়সকল সেইজন বাইবেলত কৈছে তেওঁবিলাক গৰ্বী চকুত তল কৰে বুলি কৈছে প্ৰিয়সকল প্ৰভুৱে তেওঁবিলাকক দৃষ্টি নকৰে প্ৰিয়সকল তেওঁ চকু তল কৰি দিয়ে বুলি কৈছে সেইকাৰণে যদি আজি আপুনি আৰু মই যদি তেনেকা ব্যক্তি আছো প্ৰিয়সকল আপুনি প্ৰভু যীশুক ক্ষমা বিচাৰক আৰু প্ৰভু যীশুক সম্পূৰ্ণ চাপি আহক প্ৰিয়সকল বাইবেলত কৈছে যে যিবিলাকে যিবিলাক কৰে প্ৰিয়সকল তেওঁবিলাকে চকু তল কৰি দিয়ে প্ৰভুৱে প্ৰিয়সকল কিন্তু 29 পদত লিখা আছে কিন্তু হে জিহুৱা তুমি মোৰ প্ৰদীপ আৰু জিহুৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে বুলি কৈছে প্ৰিয়সকল আজি কোনোবাই যদি ভাবে প্ৰভু আজি সকলো আপুনি হয় তেনেহলে প্ৰভুৱে আপোনাৰ কাৰণে দীপ্তি প্ৰকাশ কৰি দিব প্ৰেইজ দ্য লৰ্ড যদি আপোনাৰ জীৱন আন্ধাৰ আছে বাইবেল কৈছে আৰু জিহুৱাই মোৰ অন্ধকাৰ পোহৰ কৰি দিয়ে বুলি কৈছে আজি আপুনি ভাবিব লাগিব সামুৱেল দৰে আপুনি ক'ব লাগিব যে হয় প্ৰভু আজি যদি আপুনি মোৰ জীৱনত আছে সেই অন্ধাৰৰ ঠাই পোহৰ হৈ দিব কাৰণ প্ৰভুৰ আশীৰ্বাদ লাগিব তেতিয়া নিশ্চয় ঠাইখন পোহৰ হৈ যাব প্ৰিয়সকল সেইকাৰণে প্ৰিয়সকল আজি আপোনাৰ জীৱন যদি আন্ধাৰ হৈ আছে আপোনালোকৰ জীৱনত যদি আপোনাৰ পৰিয়াল যদি আন্ধাৰ হৈ আছে আপোনাৰ যদি সকলো ৰাস্তাবিলাক আন্ধাৰ হৈ আছে তেনেহলে আপুনি প্ৰভু যীশু খ্ৰীষ্টক আপুনি কৈ দিয়ক প্ৰিয়সকল আমাৰ প্ৰভু যীশু খ্ৰীষ্ট কি হয় আমি জগতৰ জ্যোতি হয় প্ৰিয়সকল প্ৰেইজ দ্য লৰ্ড
তেওঁ দীপ্তি প্ৰকাশ কৰিম বুলি কৈছে প্ৰিয়সকল। তেওঁ দীপ্তি প্ৰকাশ কৰিম বুলি কৈছে। আজি আপুনি তেওঁ যদি আপুনি প্ৰদীপ যদি আপোনাৰ জীৱন লাগে, আপোনাৰ দীপ্তি যদি লাগে, আপুনি প্ৰভুৰ কাষ চাপি আহক আৰু তেওঁক আপুনি সম্পূৰ্ণৰূপে কৈ দিয়ক, প্ৰভু আজি মোৰ জীৱন অন্ধকাৰময় জীৱন আছে, প্ৰভু আজি মোৰ জীৱন চাৰিওদিশে মোৰ অন্ধকাৰময় জীৱন আছে, প্ৰভু আপুনি পোহৰ কৰি দিয়ক না, প্ৰভু পবিত্ৰ আত্মাৰ যোগেদি পোহৰ কৰি দিয়ক না বুলি আপুনি প্ৰাৰ্থনা কৰে, আপোনাৰ জীৱনত পোহৰ হৈ যাব প্ৰিয়সকল। Praise the Lord. বাইবেলত প্ৰতিজ্ঞা কৰিছে প্ৰিয়সকল, বাইবেলে প্ৰতিজ্ঞা কৰিছে, কিয়নো হে জিহুৱা তুমিয়ে দীপ্তি বুলি কৈছে প্ৰিয়সকল ন, তুমি মোৰ দীপ্তি বুলি কৈছে প্ৰিয়সকল। আজি আপুনি আৰু মই ক'ব লাগিব, প্ৰভু আজি আপুনি আৰু মোৰ কাৰণে দীপ্তি হয়, প্ৰভু আজি আপুনি আৰু মোৰ কাৰণে আন্ধাৰ সকলো কৰ্মবিলাক দূৰ কৰোঁতা ঈশ্বৰ হয়, আজি আপুনি মোৰ জীৱনত আশীৰ্বাদ কৰক বুলি আজি আপুনি আৰু মই যদি জনা প্ৰিয়সকল, বাইবেলত কৈছে এই আন্ধাৰ ঠাইখন ঈশ্বৰে কৰি দিব। Praise the Lord. হওক আমি যিমানেই আছো প্ৰিয়সকল, আমি কাষ চাপি যাম আৰু প্ৰভু আমি সম্পূৰ্ণৰূপে জনাও প্ৰিয়, প্ৰভু আজি মোৰ এই ঘৰখন আন্ধাৰ হৈ আছে, প্ৰভু আজি মোৰ জীৱনৰ ৰাস্তা আন্ধাৰ হৈ আছে, প্ৰভু সেই আন্ধাৰখন আপুনি পোহৰ কৰি দিয়ক না প্ৰভু, প্লিজ প্ৰভু আপুনি পোহৰ কৰি দিয়ক, প্ৰভু আপুনি মোক আপোনাক মই বিশ্বাস কৰিছো, আপোনাক মই ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা ৰূপে মই স্বীকাৰ কৰিছো, প্ৰভু মোৰ জীৱন অন্ধকাৰ হৈ আছে, মোক পোহৰ কৰি দিয়ক বুলি আমি সবেই প্ৰাৰ্থনা কৰি প্ৰভু এই বাক্যত যোগেদি ঈশ্বৰে সকলোকে যিমান শুনিছে প্ৰত্যেকে নিশ্চয় আশীৰ্বাদ আমি সকলো মিলি প্ৰভুক ধন্যবাদ দিম। Praise the Lord, praise the Lord, praise the Lord, praise the Lord, hallelujah, ধন্যবাদ ধন্যবাদ প্ৰভু, মই তোমাক ধন্যবাদ জনাইছো পিতা, প্ৰভু আজি যিমান আন্ধাৰ ঠাই পোহৰ কৰি দিছা, ধন্যবাদ, praise the Lord, amen, hallelujah, hallelujah.